চৰচাপৰি যুৱ ঐক্য মঞ্চৰ উদ্যোগত অনুষ্ঠিত গ্ৰীষ্মকালীন পাঠদান শিবিৰৰ আজি সফল সামৰণি পৰে। যোৱা 7 জুলাইৰ পৰা কাঞ্চুদেৱানী মেমৰিয়েল হাইস্কুলত অনুষ্ঠিত গ্ৰীষ্মকালীন পাঠদান শিবিৰত 7ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈকে পাঠদান দিয়া হয়। প্ৰায় শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা পাঠদান শিবিৰৰ সামৰণি অনুষ্ঠানত মুনছেৰ আলী মেমৰিয়েল একাডেমীৰ অধ্যক্ষ আব্দুছ ছালামৰ পৌৰোহিত্যত মুকলি বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাপে সুন্তলী টোপামাৰী জিলা পৰিষদৰ প্ৰাক্তন সদস্য তথা অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সদস্য শ্বাহজাহান আলী উপস্থিত থাকে। ইয়াৰ উপৰিও মাহতলী গাঁও পঞ্চায়তৰ সভাপতি আক্তাৰ হুছেইন, সুন্তলী চৌধুৰীপাম গাঁও পঞ্চায়তৰ সভাপতি শ্বেখ জয়ান আলী, মাহতলী গাঁও পঞ্চায়তৰ উপসভানেত্ৰী ইলিমা খাতুন, ৱাৰ্ডৰ দুয়োখন পঞ্চায়তৰ বিভিন্ন ৱাৰ্ডৰ সদস্যসকল উপস্থিত থাকে। পাঠদান শিবিৰত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হোৱা পৰীক্ষাত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰা শিক্ষাৰ্থীক মানপত্ৰ আৰু বঁটা প্ৰদান কৰা হয়। আনহাতে সামৰণি অনুষ্ঠান উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক কাৰ্যসূচী চলায়। ইপিনে অতদিনে বিনা পৰিশ্ৰমত পাঠদান দিয়া শিক্ষকসকলক এখনকৈ চোলা উপহাৰ হিচাপে আগবঢ়াই সুন্তলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অপূৰ্ব কলিতাই। আৰক্ষী বিষয়াৰ এনে পদক্ষেপক সচেতন মহলে ভূয়সী প্ৰশংসা কৰা দেখা যায়। কাম কৰি আছে আৰু সুন্দৰভাৱে আৰু মদ ভাং জোৱা ড্ৰাগছৰ বিভিন্ন কমিটিৰ পূৰ্বৰ পৰা মাত মাতি আছে আৰু বিগত দিনবোৰত আমি মাত মাতি আছোঁ আৰু আমাৰ লগত বিশেষ কিছু অঞ্চলৰ বিভিন্ন সকলোৱে আমাক সহায় সহযোগ কৰে। তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনি আমাৰ আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি? আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ। আমাৰ পেকেজসমূহ হৈছে ছুপাৰ চেভাৰ 85,000ৰ পৰা ডায়মণ্ড 1,10,000লৈকে। এতিয়া আৰু অপেক্ষা কিহৰ? আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পচন্দৰ পেকেজ। বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ।